হেল্ল' এভৰিৱান, কেনে আছা তোমালোক? আশা কৰোঁ সকলো ভালে আছা। এইকেইদিন মোৰ কাৰেণ্ট অলপ ডিষ্টাৰ্ব দি আছে কাৰণে মই ভিডিঅ' অলপকৈ বনাইছোঁ, তোমালোকে বেয়া নাপাবা। গতিকে আজি ভিডিঅ'টো মই তোমালোকক খুব গুৰুত্বপূৰ্ণ কিছুমান কথা শিকাম, গতিকে তোমালোকে মনোযোগেৰে চাবা। এতিয়া আৰু দেৰি নকৰি ভালকৈ মনোযোগেৰে চোৱা। আসাম ইণ্ডিয়া এডুকেশ্যন, তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। চোৱা, প্ৰথমে দিছোঁ, নিশ্চয় তোমাৰ কিবা ভুল ধাৰণা হৈছে। নিশ্চয় তোমাৰ কিবা ভুল ধাৰণা হৈছে। তাকে আমি অসমীয়াত এনেকৈ নকওঁ, ইমানটো কোৱা নপৰে আমাৰ, কিন্তু হিন্দীত এনেকৈ আমি কোৱা পৰে। যেনে জৰুৰ তুমহে কৈ গলত ফহমি হুই হে। বুজি পালানে? জৰুৰ তুমহে কৈ গলত ফহমি হুই হে। ইয়াত চোৱা, ফহমি আছে, কিন্তু কথিত ভাষাত আমি ফেমি বুলি ক'ম দেই। তাৰপিছত চোৱা, আকৌ এটা দিছোঁ, তাইৰ সন্মুখত ক'বলৈ লাজ পাওঁ। তাইৰ সন্মুখত ক'বলৈ লাজ পাওঁ। কিবা এটা কথা আৰু তাকে চোৱা, হিন্দীত যদি ক'ব বিচাৰা তেতিয়াহ'লে কি ক'বা তোমালোকে? এনেকৈ ক'বা, উছকে সামনে বলনে মে শৰ্ম লগতা হে। উছকে সামনে বলনে মে শৰ্ম লগতা হে। চাচোন, বলনে মে আমি কথিত ভাষাত কি কওঁ? বলনে, কিন্তু লিখিত ভাষাত বুলনে হৈ যায়, হয় নহয়? আকৌ এটা দিছোঁ, চোৱা ভুল ধাৰণাত নাথাকিবা। চোৱা ভুল ধাৰণাত নাথাকিবা। আমি এনেকৈ অসমীয়াত নকওঁ, কিন্তু হিন্দীত কোৱা পৰে। কেনেকৈ পৰে? অসমীয়াত হ'লে বেলেগকৈ ক'ম আমি আকৌ দেই। গতিকে ইয়াক আমি হিন্দীত কেনেকৈ ক'ম? চোৱা, দেখো গলত ফহমি মে মত ৰহো। দেখো গলত ফহমি মে মত ৰহো। বুজি পাই আছানে মই কি ক'বলৈ বিচাৰি আছোঁ তোমালোকক? চোৱা, আৰু এটা বাক্য দিছোঁ, ইয়াৰ কাৰণ কি আছিল? ইয়াৰ কাৰণ কি আছিল? এনেকৈ যদি আমি ক'ব বিচাৰোঁ অসমীয়াত, তেতিয়াহ'লে এই কথাষাৰক হিন্দীত তেনেকৈ ক'বা। হিন্দীতে ইছকা বজহ কিয়া থা। ইছকা বজহ, ইছকা কাৰণ, ইছকা মতলব। আমি এনেকৈ বহুত কিছুমান নিয়মেৰে বেলেগ বেলেগ ধৰণে ক'ব পাৰোঁ। আকৌ এটা দিছোঁ, ইয়াৰ পিছতো সি কামটো পূৰা কৰিলে। অলপ দীঘল বাক্য নিদিলে তোমালোকে বুজি নাপাবা। চোৱা, ইয়াৰ পিছতো সি কামটো পূৰা কৰিলে। ইয়াত চোৱা, এটা বাক্য মই দিম অলপ টান, ইছকে বাবজুদ উছনে কাম পূৰা কিয়া। ইছকে বাবজুদ উছনে কাম পূৰা কিয়া। এতিয়া বুজি পালানে? বাবজুদ মানে কি বুজালো? ইয়াৰ পিছতো, তাকে কোৱা হয় বাবজুদ। আকৌ চোৱা, তথাপিও তেওঁ তালৈ গ'ল। তথাপিও তেওঁ তালৈ গ'ল। এই কথাষাৰক আমি কেনেকৈ হিন্দীতে ক'ম? চোৱা ভালকৈ, ফিৰ ভি ৱহ ৱহা পে গয়ে। ইয়াত চোৱা, বাবজুদ দিয়া নাই, সেইটো বুজাবলৈহে মই তোমালোকক এইটো সৰু বাক্য দিছোঁ দেই। ফিৰ ভি ৱহ ৱহা পে গয়া। তাৰপিছত চোৱা, এটা ইণ্টাৰেষ্টিং দি আছোঁ, বৰষুণৰ মাজতো সিহঁতে নাচি আছিল। বৰষুণৰ মাজতো সিহঁতে নাচি আছিল। এই কথাষাৰক আমি অসমীয়াত তেনেকৈ নকওঁ, কিন্তু হিন্দীত আমি কেনেকৈ ক'ম? বৰষুণৰ মাজতো সিহঁতে নাচি আছিল এনেকৈ কওঁ, কিন্তু হিন্দীত চোৱা, বাৰিছ কে বাবজুদ ৱে নাচ ৰহে থে। বাৰিছ কে বাবজুদ ৱে নাচ ৰহে থে। বুজি পালানে? নাচি আছিল মানে নাচ ৰহে থে। তেওঁ মোৰো সন্মান কৰে। তেওঁ মোৰো সন্মান কৰে। এই সন্মান শব্দটোক আমি বেলেগ বেলেগ ধৰণে ক'ব পাৰোঁ। যেনে এনেকৈ আমি ক'ম এই বাক্যটোকে, वो मेरा भी कदर करते हैं। वो मेरा भी कदर करते हैं। বুজি পালানে? কদৰ মানে কি? সন্মানক কোৱা হয়, কিন্তু সন্মান বুলিও ক'ব পাৰে আমি হিন্দীত দেই। তাৰ কাহিনীয়ে মই শেষ কৰি দিম। এইটো এটা চোৱা কথাটো, আমি যদি কিবা এটা কওঁ কাৰোবাক, তাৰ একেবাৰে কাহিনীটোৱে শেষ কৰি পেলাম, এনেকৈ কওঁ নে নকওঁ? তাকে যদি হিন্দীত ক'ব বিচাৰা তেতিয়াহ'লে কেনেকৈ ক'বা? মে ইছকা কিস্সা হি খতম কৰ দুংগা। মে ইছকা কিস্সা হি খতম কৰ দুংগা। বুজি পালানে? এতিয়া কিস্সা মানে কি? এতিয়া আমি কিস্সা মানে কাহিনী, কিন্তু হিন্দীটো কাহিনীয়ে বুলি কয়, কিন্তু আমি কিস্সা বুলি কওঁ, মানে তাৰ একেবাৰে খেল খতম কৰি দিম তাকে দেই। তাৰপিছত চোৱা, মই আৰু সহ্য কৰিব নোৱাৰোঁ। মই আৰু সহ্য কৰিব নোৱাৰোঁ। তাকে যদি হিন্দীতে ক'ব বিচাৰা, মই আৰু সহ্য কৰিব নোৱাৰোঁ, তাকে হিন্দীত ক'বলৈ হ'লে, मैं और बर्दाश्त नहीं कर सकता।
मैं और बर्दाश्त नहीं कर सकता हूँ দিলেও হ'ব দেই লগত नहीं कर सकता हूँ দিলে হ'ব নিদিলেও হ'ব তাৰপিছত চোৱা কৈ দিছোঁ মই আৰু অপমান সহিব নোৱাৰোঁ এনেকৈ যদি ক'ব বিচাৰা বা নিজৰ মনৰ কথাও যে মই আৰু অপমান সহিব নোৱাৰোঁ বা অপমান সহ্য কৰিব নোৱাৰোঁ তেতিয়াহ'লে তাকে হিন্দীত হ'ব मैं और बेइज्जती सह नहीं पाऊंगा मैं और बेइज्जती सह नहीं पाऊंगा এনেকৈ তোমালোকে ক'ব পাৰিবা তাৰপিছত চোৱা কৈ দিছোঁ মায়ে মোকো খুৱাই দিয়ে মায়ে মোকো খুৱাই দিয়ে বুজি পালানে ইয়াক যদি ক'ব পাৰা খুৱাই দিয়াৰ অৰ্থ কেনেকৈ হ'ব খুৱাই দিয়াৰ অৰ্থটো হ'ব এনেকৈ माने मुझे भी खिलाती है माने मुझे भी खिलाती है বুজি পাই আছানে খুৱাই দিয়া মানে খিলাতি হে বুলি কয় যেনে চোৱা আকৌ এটা দি আছোঁ মই মোৰ ভাইটিক খুৱাই দিওঁ তাকে যদি হিন্দীত ক'ব বিচাৰা যে ভাইটিক বা যিকোনো কাৰোবাক যদি খুৱাই দিবলৈ বিচাৰা তেতিয়াহ'লে হিন্দীতে ক'বা मैं अपने छोटी बहन को বা छोटी भाई को खिलाता हूँ বুজি পালানে কথাটো ভণ্টিক ভাইটিক যাৰুবাক মই বুজাই দিছোঁ ভণ্টিক তোমালোকে যিকোনো দিব পাৰা মই এটা বাপেকৰ সন্তান হওঁ এনেকৈ যদি কাৰোবাক কোৱা যে মই এটা বাপেকৰ সন্তান হওঁ তাকে কেনেকৈ ক'বা হিন্দীতে मैं एक बाप का औलाद हूँ বুলি ক'ব লাগিব তাৰপিছত চোৱা আকৌ এটা দিছোঁ দেই তুমি কাৰ পুত্ৰ হোৱা পুত্ৰ বা সন্তান বা ল'ৰা বুজি পাইছানে তুমি কাৰ ল'ৰা হোৱা বা কাৰ পুত্ৰ হোৱা বুলিও ক'লে হয় দেই তাকে আমি হিন্দীত কেনেকৈ ক'ম তুম কিসকে औलाद हो এতিয়া বুজি পাইছানে তাৰপিছত যোনে নোৱাৰা যি শব্দ মোক সুধিবা দেই কমেণ্ট কৰি যদি তুমি এক বাপেকৰ সন্তান এনেকৈও যদি কোনোবাই ক'ব বিচাৰা যদি তুমি এক বাপেকৰ সন্তান তেতিয়াহ'লে কি ক'বা হিন্দীতে अगर तुम एक बाप के औलाद हो বুজি পালানে আজিৰ ভিডিঅ' কেনে লাগিল কমেণ্ট কৰি ক'বা কাৰেণ্ট নাই এইকেইদিন ডিষ্টাৰ্ব গতিকে অলপ ছুটি ভিডিঅ' বনাই আছোঁ তোমালোকে এই ছুটি ভিডিঅ'টোৱে মনোযোগেৰে চাবা দেই আৰু যোনে যিটো নোৱাৰিবা দৰকাৰী কথা তাকে মোক কমেণ্ট কৰি ক'বা আজি ইমানতে সামৰিম বাৰু দেই